মানে বিহু আগৰ ঘটনা বিহু আগত নমস্কাৰ সকলোকে স্বাগতম জনাইছো এটা নতুন ভিডিও লৈ সো মোৰ ভিডিও লৈ যোনজনে প্ৰথম আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যেহেতু আজি এটা পুনৰ নাৰায়ণপুৰত কেছে পুনৰ বৰাৰি পলাই মানে বিশেষকৈ এটো আপোনালোকে চাই লওক ভিডিওটো কলিয়া বুলি কোৱা ল'ৰাজনে মানে স্ক্ৰীনশ্বট মাৰি থৈ দিলে স্ক্ৰীনশ্বট মাৰোতে মানে তাৰ মানুহগৰাকীয়ে পালে ধৰি লওক এইবোৰ হেৰি ষ্টেটাছ লগাই দিলে ষ্টেটাছ লগাই গোটেইখন জনাজাত হৈ গ'ল জনাজাত হৈ আমি সেই ফটো পোৱাৰ লগে লগে মানে ভিডিঅ' পাতি জনালো ভিডিঅ' পাতি জনাই ভিডিঅ'য়ে ক'লে যে তাক বিচাৰি গ'ল ৰাতি সিও মানে ইমানেই ৰাতি আমাৰ ঘৰলৈ ফোন কৰি মানে আমাৰ যিটো মানে আমি ব্যৱহাৰ কৰি থাকোঁ মোবাইললৈ ফোন কৰি মানে ধেৰ বেয়া কথা কৈ থাকে তাৰপৰা বেয়া মানে তাইক নি মামক তামক আপোনালোকে কিমান দিন ৰাখিব পাৰিব তেনেকৈ কৈ থাকে তাৰপৰা তেনেকৈ ক'লে আমাৰো মানে অসহ্য হোৱাৰ লগে লগে আমি মানে ভিডিঅ'ক ৰাতি ফোন কৰিলোঁ আপোনালোকে যদি একো ডিচিশ্যন ল'ব নহয় আমি থানালৈ যাম সেই বুলি ক'লে ভিডিঅ'টোৱে মানে তাক বিচাৰি গৈ তাক নাপালে নোপোৱাৰ কাৰণে আকৌ গৈ পেলাই হেৰি থানালৈ খবৰ দিলে ভিডিঅ'টোৱে থানা আহি পেলাই মানে হেৰি বিচাৰিলেহি তাক নাপালে পলাই দিলেহি পলাই দিয়াৰ লগে লগে ৰাতিপুৱা 9টা বজাত আকৌ থানা মাতি থৈ গ'ল থানালৈ তাৰপৰা আমাৰ পাৰ্টিক মাতিলে সিহঁতক মাতিলে সিহঁতিও গ'ল গৈ মোৰ দেও এজন যিগৰাকীক মানে লৈ গৈছে মোৰ সেই ভাই ভৈয়া মোৰ মানুহজনৰ ভাই ভৈ হয় ভাই ভৈ মানে এই দেওজন অৰুণাচলত থাকে এই বিহুত মানে আহিছিলেহে আহি সেই ঘটনাটো শুনিলে শুনি সেই সিহঁতৰ পাৰ্টি শুনিলে আমাৰ পাৰ্টি শুনিলে নি সেই থানাত যেতিয়া পোৱালৈকে থানাত পোৱাই সিহঁতৰ দুইটাকে মানে সোধপোছ কৰিছে সোধপোছ কৰোঁতে মানে মুখে মুখে নেমাতে মোৰ ভাই ভৈজনীও নেমাতে মুখে সিও নেমাতে নমতাৰ কাৰণে ল'ৰাটোৱে মানে কৈ থাকে হেৰি মই তাইক নিমেই তেনে বুলি কোৱাৰ লগে লগে মানে ছাৰহঁতে খুব পিটিলে তাকো পিটিছে তাইকো পিটিছে ইমান মাৰ খাই যে অকণো হেৰি নাহিলে আমি ভাবিছোঁ ভাল হৈছে আৰু তাৰমানে থানাত লিখি হৈ গ'ল লিখি হৈ মানে ইটোও দিছে লিখা সিটোও দিছে লিখা ভাল হ'ম বুলি যেতিয়া লিখা দিছে মানে ভাল হ'ব বুলি আমি ভাবি লোৱাৰ পিছত এতিয়া তাই মানে এনেকুৱা এটা দেখাই থাকিলে যে মই ভাল হৈছোঁ বুলি ভাবি মানে আমিও মানে তাইৰ লগত ভালকৈ বুজাই থাকোঁ মই সদায় বুজাওঁ তাইক সদায় ইমানেই ধুনীয়াকৈ বুজাই থাকোঁ গম পায়নে ছোৱালী দুজনী আছে তোমাৰ ছোৱালী দুজনী আছে তুমি অকণমান ভাল হোৱা ইমান মানে বেয়া হেৰিলৈ যাব নালাগে তোমাৰ ছোৱালী দুজনীৰ কাৰণে তুমি হেৰি কৰা মানুহজনো তোমাক ইমান মৰম কৰে ইমানখিনি তাইক বুজাই থাকোঁ তথাপি তাই বুজি নাপালে আমাৰ গম পায়নে আমাৰ মৰম তাই খুব মানে হেৰিয়তে নালাগিলে তাৰপাছত এতিয়া মানে ফোন কৰি থাকে ছোৱালীকেইজনী স্কুললৈ যোৱাৰ সময়ত ডাঙৰজনী ছোৱালীয়ে মানে মোবাইলটো হাতত ৰাখি থাকে তাৰপিছত স্কুললৈ যোৱাৰ পিছত মানে তাই ফোনত লাগি যায় আমিও নাজানো নহয় তাই ভিতৰত সোমাই লৈ ফোন কৰি থাকে ফোন কৰি মানে লাষ্টত মানে এনেকুৱা অৱস্থা হৈ গ'ল মানুহজন নাছিলে তাই ভাল হৈছে বুলি মানুহজনক আমি পঠাই দিলোঁ অৰুণাচললৈ হয় কাম কৰিতো খাবই লাগিব আমাৰ নিচিনা মানুহ কাম কৰি খাব লাগিব ছোৱালীকেইজনী পোহপাল দিব লাগিব সি কামলৈ গুচি গ'ল কামলৈ গৈ তাই অকণো কষ্ট নোপোৱাকৈ পইচা পঠাই থাকে গম পায়নে পইচা পঠাই থাকে 2000 1000 তাই কষ্ট পায় বুলি সি কষ্ট তাৰমানে তাই কষ্ট নোপোৱাকৈ সি পইচা পঠাই থাকে লাষ্টত এতিয়া মানে হেৰি কৰি পেলাই তাক আৰু ছোৱালীজনী নেওচি পেলাই তাই তাৰ লগত গুচি গ'ল ছোৱালীজনী বয়স এতিয়া ডাঙৰজনী ছোৱালী এতিয়া হেৰি 15 বছৰ চলি আছে সৰুজনী এতিয়া 10 বছৰ চলি আছে কালি গ'ল মানে মোৰ আত্মসহায়ক গোটৰ মিটিং আছিলে মই মিটিঙলৈ যাবৰ কাৰণে কাপোৰ কানি পিন্ধি থ'লেও মোৰতো খনিয়াবলৈ বান্দালৈ আহিছোঁ বান্দালৈ আহোঁতে তাই সেই ছোৱালীজনী এতিয়া চৰকাৰৰ পৰা দিয়া চাইকেল আছিলে দুজনী পাইছিলে সেই চাইকেলখন লৈ মানে তাই কৈছে নব মই আজি হেৰি ওলাই গৈছে মানে এনেকুৱা ড্ৰেছত ওলাই গৈছে মাকৰ ঘৰ সৰুৱা বেছি দূৰ নহয় ইণ্ডিয়া তাৰপৰা ইমান ধুনীয়াকৈ ওলাই গৈছে মানে তাই কেঁচা সোণৰ ছেট এটা আছিলে সেইটো পিন্ধি গৈছে কাপোৰযোৰ মানে অকণমান পাটৰ নিচিনা লাগে তেনেকুৱা কাপোৰযোৰ পিন্ধি গৈছে মই তেতিয়া ভাবিছোঁ ইমান ধুনীয়াকৈ সাজি গৈছে তাই মাকৰ ঘৰলৈ কিয় গৈছে তাৰপৰা ভাবিলোঁ তুমি ক'লৈ যোৱা তাৰপৰা বোলে নব মই ঘৰৰ পৰা আহোঁগৈ মই বোলো কেলৈ যোৱা ঘৰলৈ কৈছে মাক আনকালে লগ নাপাওঁ মই এতিয়া মানে চাপৰিলৈ যায় মা আলু তুলিবলৈ মই এতিয়া মাক লগ কৰিবলৈ যাওঁ বহুত দিন মা ওচৰলৈ যোৱা নাই ঠিক আছে যোৱা সোনকালে গুচি আহিবা ছোৱালীজনী স্কুলৰ পৰা নোপোৱাকৈ তুমি ঘৰত পাই যাবা মই তেনেকৈ কৈছোঁ তাৰপিছত তেনেকৈ কৈ মোৰ এই ডাঙৰ বৰজনাজনৰ ঘৰতো মানে এই চাদৰখন এই কাপোৰ ববলৈ দিছিলে তাই যিখন শ্বল মানে লৈ গৈছিলে সেই শ্বলখন তাত থৈ সেই তাত বোৱা মানে শ্বলখন লৈ পেলাই গুচি গৈছে তেতিয়া মানে আমাৰ ডাঙৰজনৰ ভাগৰ সেই ডাঙৰগৰাকী ছোৱালীও দেখিছে তাৰমানে চেইনডাল দেখিছে দেখি তাইও মানে মাকক কৈছে যে মা খুৰীদেউ দেখোন আজি ইমান ধুনীয়াকৈ ওলাই গৈছে তিনিটালৈ যাওঁতে তেনেকৈ কৈছে তাৰ পিছতে মানে ফোনটো আহিলে নহয় ভাইটিয়ে মোলৈ ফোন কৰিছে
দেওজনে ফোন কৰিছে ফোন কৰি পেলাই কৈছে হেৰি নবৌ এনেকুৱা কথা তাই ক'লৈ গ'ল মই সেই ঘৰলৈ যাওঁ বুলি কৈ থৈ গৈছে আপুনি এটা কাম কৰকচোন তাই ঘৰলৈ যোৱা নাই এই কলীয়া ফুকন যিজন ল'ৰা কলীয়া ফুকনো হেৰিয়লৈ ইমান ধুনীয়াকৈ বোলে টাইট কৰি গৈছে মাকে ঘৈণীয়েকলৈ ফোন কৰিছে ঘৈণীয়েকে হেৰি মোলৈ ফোন কৰিছে আপুনি হেৰি কৰকচোন তিনিটালৈ যাওকচোন তেনেকৈ ক'লত মোৰ মানুহজনে মই স্কুটিখন লৈ পেলাই আমি হেৰিয়লৈ গৈছোঁ তিনিটা মানে তাই মাকৰ ঘৰ পাইছোঁ মাকৰ ঘৰত তাই মাকটো নাই তাই চাইকেলখন মানে বান্দাতে থৈ পেলাই এই দেউতাক আছিলে তাই দেউতাকক ক'লে যে মই ছোৱালী দুজনীৰ কাৰণে ৰূপা আঙুঠি দুটা বনাব দিছোঁ ৰূপা আঙুঠি দুটা মই আনিব যাওঁ বুলি ক'লে বাপেকেনো কি কৰিব বোলা পঠাই দিলে যা তই আনিলগৈ বুলি তাৰপৰা সেই আঙুঠি দুটা আনোগৈ বুলি চাইকেলখন তাত থ'লে থৈ গুচি গ'ল খাইছে বুলি কৈছে এই আমাৰ চাৰিআলিৰ পৰা মানে টমটমখন লৈ সেইফালে তাইক লৈ তাই চাইকেলখন তাত থ'লে তাইক লৈ পেলাই গুচি গ'ল আমাৰ অনুমান সি আগত বেংগলত আছিলে এতিয়াও অনুমান কৰিছোঁ আমি তাৰমানে লোকেশ্যন কালি চোৱা মতে গুৱাহাটী এয়াৰপৰ্টৰ কাষত কাপোৰ দোকান এখন আছিলে তাত আছে বুলি ধৰা পৰিছে তাৰপৰা এতিয়া অনুমান বেংগলতে আছে যেন লাগিছে মোৰ নাম শ্ৰীজন বৰুৱা তাই হিমানী বৰুৱা ইনে জানানী বৰুৱা মই অৰুণাচলত আছিলোগে মই কালি আহি পেলাই পাইছিলোহি মোৰ ছোৱালী দুজনী এৰি পেলাই তাই গুচি গ'ল আজি থকা 9 মাহ হৈ গ'ল কেতিয়াবা আহোঁ 10 দিন মান থাকোঁতে আপোনাৰ 10 দিন থাকি পেলাই যাওঁ ছোৱালীজনী এৰি পেলাই সিহঁতে কি কৰি থাকে মই একোডাল নাজানো আপুনি কেনেকৈ গম পালোঁ মানে সিহঁতৰ ভিডিঅ' কলিঙত চব গম পাই গ'লো পালোঁ মানে বেয়া পিক্সাৰ ওলাইছে তেতিয়া গম পাওঁ মই ঘৰলৈ ফোন কৰিছিলোঁ ঘৰলৈ আমাৰ দাদালৈ ফোন কৰিছিলোঁ দাদালৈ ফোন কৰোঁতে তাই ঘৰলৈ যাম বুলি কৈছিলে ঘৰলৈ গৈ পেলাই তাই বোলে চাপৰিলৈ যাম বুলি কৈছিলে চাপৰিলৈ যাম বুলি কৈ পেলাই আপোনাৰ মই ইফালৰ পৰা ফোন কৰি থাকোঁতে আকৌ পাছত মই ফোন কৰিলোঁ বোলে মোবাইলটো চুইচ অফ হৈ গ'ল তাই সন্দেহ হৈ গ'ল মোৰ তেতিয়া ল'ৰাটোৰ নাম কি ক'লে কলীয়া ফুকন কোন জেগাত ঘৰ এইটো আমাৰ গাঁৱে 3 নম্বৰ বহুত এই আগতে বেংগলত আছিলে এতিয়া ঘৈণীয়েকো তাৰ পলাই গ'ল হেৰি হ'লে এই গুৱাহাটীত থাকে কাম কৰিবলৈ গৈছে মা যতে আছা তুমি ঘূৰি আহা